বিচাৰি আহি আমাৰ ওচৰে ওচৰে ঘূৰি ফুৰিছে এইখিনি পালেহি নুখুচিবা দেই এয়া আমি জীপত উঠিবৰ কাৰণে বহি লৈছোঁ পিছফালে আমি তিনিটা আগফালে ইহঁতি নাই ক'ত গ'ল কপি ক'ত লুকাল এইজনী ৰাতিপুৱা ওলালে মই কাকো নাখাওঁ দেই আগতে কৰিছোঁ ওলাম নিজৰ নিজৰ কাম ৰখা আমি বহুত ধুনীয়াকৈ আহিছোঁ বিৰাট ধুনীয়া ধুনীয়া মানুহ কেইটামান বহু ওলাইছে আৰু দেখিছোঁ প্ৰথম বগলী আৰু এইটো কলাটো এইটো কণা মুচৰি এইটো হাতী বনৰীয়া হাতী দেখিছে ৰ'দৰ কাৰণে আমি কেনেকৈ আহিব লগা হৈছে এইখিনিত অকণমান ৰ'দটো কমিছে কিন্তু সাংঘাতিক ৰ'দ ঠাণ্ডা দিন লাগাই নাই জংঘল আমাৰ পিছফালে জংঘল আগফালে জংঘল সোঁফালে জংঘল বাওঁফালে জংঘল পিছফালে জংঘল চবফালে মুঠতে জংঘলে জংঘল আৰু এইফালে হৈছে নীলাপানী কিয় আছে মই ওলোৱা নাই পাহৰিয়ে গৈছে যিহে ৰ'দ আমি এটা গড় দেখিবলৈ পাইছোঁ আৰু গড়টোৰ ওচৰলৈ গৈ আছোঁ এইফালে ওচৰলৈ গৈ আপোনালোকক দেখাই আছোঁ ৰ'ব ওচৰলৈ গৈ দেখাই এইটো গড় আৰু বাচ্চা এটা পোৱালি আছে দুটা চৰি আছে চাইবেৰিয়াৰ পৰা অহা চৰাইটো নামটো শুনিছো কিতাপত আছে এইটো চাইবেৰিয়াৰ পৰা অহা চৰাইটোৰ নাম তেলীয়া হাৰিং ৰাছিয়া হয়নে চাবেৰিয়া মানে পুৰা কুলডেষ্ট হয় মানে বস্তুটো কুলডেষ্ট জেগা হয় ৰাছিয়া আকৌ পুনৰ এতিয়া জংঘলৰ মাজেৰে গৈ আছো হৈছে গৰম এইবিলাক আমাৰ শত্ৰু এয়া আমাৰ মিত্ৰ আৰু একটা ঘুৰিব মানে আৰু ঘুৰিব ভাল পালো থেংক ইউ এতিয়া এইবিলাক হয় মানে কেতিয়া জানেনে যেতিয়া মানুহে বহুত দিনৰ মূৰত লগ পায় কি মজা মজা পবিতৰা চেলফি দিল্লীটো ফালে চেলফি দি পেলে কি ফটো মাৰি আছে জেগাটো এফালে ভাল হ'ব জানো মাছৰ চেলফি মাৰি আছো ভিডিঅ'টো চেলফি কেমেৰাত স্পষ্টকৈ ধৰিব পাৰিছেনে নাই নাজানো কিন্তু ইয়াত বহুত গড়ে ঘাঁহ খাই আছে আৰু বহুত চৰাই আছে ইয়াতে এইবোৰ গোটেই চব এইবিলাক গড়েই আৰু এইবিলাক চাওকচোন কলা হৈ আছে এইবিলাক চৰাই এইবিলাক চব পৰিভ্ৰমী চৰাই আহিছে মোৰ যদি ভুল হোৱা নাই কাজিৰঙাৰ পাছতে চবতকৈ বেছি এশিঙীয়া গড় আমাৰ পবিতৰাতে আছে আৰু ঘনত্বৰ ক্ষেত্ৰত কাজিৰঙাতকৈও বেছি ঘনত্বত ইয়াত এশিঙীয়া গড় পোৱা যায় জীপ চাফাৰী কৰোঁতে আমাৰ 5জন মানুহৰ 1800 টকা ল'লে ইয়াত আপোনালোকে এলিফেণ্ট চাফাৰীও কৰিব পাৰিব তেতিয়া এজন মানুহৰ 500 টকাকৈ লয় এতিয়া আমি প্ৰায় এঘণ্টামান ফুৰাৰ পাছত আকৌ আগৰ জেগাখিনিলৈ উভতি আহিলোঁ ইয়াতে এখন পাৰ্কো আছে আৰু তাতে এখন উলমা দলং আছে কিন্তু দলংখন বেয়া হৈ থকাৰ বাবে আমি তাত যাব নোৱাৰিলোঁ আৰু কাষৰ পৰা আপোনালোকক সেইখিনি দেখাইছোঁ তেন্তে বলক চাই থাকক ভিডিঅ'টো এইখন হৈছে সেই দলংখন এইখিনি পলিথিন মুক্ত এৰিয়া আৰু এই হাডুক হেঙিং ব্ৰিজখন
গৰঙা বিলৰ ওপৰত অৱস্থিত। এইখন হৈছে গৰঙা বিল। ইয়াৰ পৰিৱেশটো খুবেই বেছি ধুনীয়া। এইবোৰ চাই লৈ আমি এতিয়া খোৱা বোৱাৰ পৰ্বলৈ আগবাঢ়িছোঁ। হা? মোচন এটা দিছিলে। এনেকুৱা লাগিছে বহুত মিঠা। আমি এইখিনিও খাওঁ। এইখিনি মূল্যৱান বস্তু। এইটো ৰখীয়া হৈ আছে, ই নাখায়। ই চাইছে। মুখ নলগাবা দেই। পেট লগাই দিম পেট। এতিয়া আমি পবিতৰাক বাই বাই দি পবিতৰাৰ ওচৰতে থকা জিজিনা ৰিজৰ্টত আহিছোঁ। ইয়াতে আমি খাম বুলি, কাৰণ বহুত বেছি ভোক লাগিছে আমাৰ চবৰে। এতিয়া আমাৰ জিজিনাত আহি বিৰিনাই জোলনাই খেলিছে। চাওক, তাইৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। এইটো ল'ৰা এজন লৈ আহিছে লগত ঠেলিবৰ কাৰণে। ভাড়া কৰি আনিছে। আকৌ কৰিবা, আকৌ এফালে কৰিবা। খুব ছোৱালীজনী চানডে বুলি আজি ফুৰিব আহিছে, কালি যাব ক্লাছত। গতিকে আপোনালোকে অলপ উৎসাহিত কৰিবা। লেটছ গো।